যিহেতু ৰবাব টেঙাৰ বতৰ সেইবাবে মানে ঘৰটোতো খাবলৈ সময় নাই গতিকে অফিসতে খাম বুলি ভাবিছো আৰু ৰঙাজানখনত বিচাৰি পোৱা নাই সো আমি যাম এতিয়া ধনশ্ৰী বাইপাছৰ ৰোডত আৰু বিচাৰি যাম যদি পাওঁতো ভালেই নেপালে থুটমুট চেলেকি আকৌ অফিসতে ঘূৰি আহিব লাগিব গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো আৰু আমি বিচাৰি যাওঁ বলো কিবা এটা খোৱা বুলিলে যে আমি কিমান কষ্ট কৰো চাবদে ৰাস্তাটো দেখুৱাম বাইপাছৰ ৰাস্তাটো যে বিৰাটেই বেয়া আৰু আমি বাইপাছত নাপালোঁ টেঙাটো যিটো বিচাৰি গৈছিলোঁ সেইবাবে আমি অলপো পলম নকৰি ঢাপলি মেলিলোঁ বজাৰৰ ফালে তাত পিছে এটা জলফাই নেমু টেঙা মানে গোল নেমু শিলিখা ৰবাব টেঙা কি লাগে আপোনাক সেয়াকে আমি লৈ মেলি এয়া অফিচত বাইদেউ ধুনীয়াকৈ কাটিছে গোটেইখিনি মেনেজ কৰি আমি একদম এটা তৃপ্তিৰে টেঙাখিনি খাবলৈ কাৰণে সাজু হৈছোঁ গোটেইখিনি আৰু আউটকামটো বহুতেই ভাল হ'ল কাৰণ এইটো বতৰত এতিয়া মোৰ মুখৰ পানী ওলাই গৈছে এইটো বতৰ নেখাইনো কেতিয়া খাম ন আৰু আমি বহি মেলি পূৰা খালোঁ আয়ো হিপ গিলি গৈছোঁগৈ ইমান ধুনীয়া লাগিল ন খাবলৈ কিছু টেষ্টি আছিলে আৰু জলকীয়াটো পূৰা হৈছিলে মই ৰস পূৰা চেপি খালোঁ লাষ্টত আৰু টেঙা বোলা বস্তুটো গোটেইখিনি মানুহে মিলি খালেহে এটা সোৱাদ আহে নহয়নে আপোনালোকে টেঙা খাইছেনে বাৰু এইটো বতৰত কমেণ্ট ছেকশ্যনত জনাব টিল দেন বাই বাই